জিলা নিখিল বড়ো ছাত্ৰ সন্থা যি তিনিজন বিষয় বিভাগ আজি আটক কৰা হৈছিলে তিনিজন বিষয় বিভাগ আটক কৰিছিলে ধন্দমা আউটপোষ্টত তেখেতসকলক আমি মুকলি কৰি আনিলোঁ তেখেতসকলক বিনা দোষীত যি নলবাৰী জিলাত যি বৰ আগ্ৰা সেই বৰ আগ্ৰা কিছুমান অসমীয়া যুৱকে যি ধৰণৰ তেখেতসকলক মাৰিছিলে তেখেতসকলক বাইক ৰাখিছিলে কিন্তু সেয়া অত্যন্ত ভুল কাম হৈছে তেখেতসকলে যি আজি CCTOৰ যি অসম বন্ধ আছিলে 12 ঘণ্টীয়া সেই 12 ঘণ্টীয়া অসম বন্ধটো মানিব লাগিছিলে কিন্তু আমি যি ট্ৰাইবেলসকলে কিন্তু অন্য জাতিত যি অসম বন্ধ দিয়ক বা ভাৰত বন্ধ দিয়ক আমি সম্পূৰ্ণভাৱে আমি মানি চলোঁ কিন্তু আমি বড়ো বা ট্ৰাইবেলসকলে যদি কিবা এটা কাৰণত যদি অসম বন্ধ বা ভাৰত বন্ধ দিয়ে তেতিয়াহ'লে অসমৰ যি অসমীয়া মানুহ তেখেতসকলে কোনো মানে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ যি তিনিজন বিষয় বিভাগ তেখেতসকলক সম্বৰ্ধনা জনাম নলবাৰী জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ তিনিজন বিষয় বিভাগ সম্বৰ্ধনা জনাৰ কাৰণে মই আমাৰ বন্ধুসকলক অনুৰোধ জনাইছোঁ এতিয়া সম্বৰ্ধনা জনাব CCTO আজি 12 ঘণ্টা বন্ধ আহ্বান কৰিছে আৰু এই বন্ধত আমি ভালদৰে বন্ধ কৰিবলৈ আমি সক্ষম হৈছোঁ বা অসমৰ ৰাইজে এই বন্ধ মানিছে আমি ধন্যবাদ জনাইছোঁ তেওঁলোকক আৰু যি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি পেলাই অসমৰ এক্সিষ্টিং যিটো 14টা ট্ৰাইবেল আছে তেওঁলোকৰ ভাষা সংস্কৃতিক ধ্বংস কৰি পেলাই অসমখন যি ধৰণৰ সুৰক্ষা দি পেলাই ৰাখিব বিচাৰিছে এইখন অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা যিটো বিধায়ক বিল এইখন বিল আমি তীব্ৰ ভাষাৰে আমি বিৰোধিতা কৰিছোঁ আমি সেইখন বিল আমি অসমৰ 14টা ট্ৰাইবেল কেতিয়াও মানি নলয় আৰু কেতিয়াও মানি লোৱা নহ'ব আমি ইয়াৰ বিৰুদ্ধে আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি সকীয়াই দিছোঁ অসমৰ এক্সিষ্টিং 14টা যিটো ট্ৰাইবেল আছে তেওঁলোকৰ কোনো ধৰণৰ উইদাউট এফেক্টিং দি 14 ট্ৰাইবেল কমিউনিটিজ তেওঁলোকক কোনটো ফৰ্মুলাত ৰাখি পেলাই অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব বিচাৰিছে সেইটো অসমৰ মুখ্যমন্ত্ৰী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এইটো স্পষ্ট কৰি দিব লাগে অসমৰ ৰাইজক কোনটো এটা ফৰ্মুলা ল'ব বিচাৰিছে যিটো 6টা জনগোষ্ঠী আছে 6টা জনগোষ্ঠী অসমত বৰ্তমান সময়ত তেওঁলোকে 1.5 কোটি আছে আৰু যিটো এক্সিষ্টিং 14টা ট্ৰাইবেল আছে তেওঁলোকে অনলি 39 লাখ আছে আৰু এইটো 1.5 কোটি আৰু 39 লাখৰ মাজত যিটো এটা ফুটবল মেটচ কৰিব বিচাৰিছে সেইটো আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু অসমত যিটো পৰিৱেশ হৈ আছে বৰ্তমান সময়ত এয়া মাত্ৰ ভোট বেংকৰ এটা পৰিৱেশ সৃষ্টি কৰিছে অসমখন তেওঁলোকে এটা বেয়া পৰ্যায়ত নিব বিচাৰিছে অসমখনত এটা গোষ্ঠী সংঘৰ্ষ এটা আৰম্ভ কৰিব বিচাৰিছে বিজেপি চৰকাৰে সেইকাৰণে আমি নৰেন্দ্ৰ মোদীক তেখেতক আমি হুঁচিয়াৰ কৰি দিছোঁ অসমৰ প্ৰথমজন আমি সৰ্বানন্দ সোণোৱাল তেখেতে ট্ৰাইবেল এজন মুখ্যমন্ত্ৰী হয় আৰু নিজে ট্ৰাইবেল মুখ্যমন্ত্ৰী থাকি পেলাই আৰু 4জনকৈ অসমত বৰ্তমান সময়ত সৰ্বানন্দ সোণোৱাল চৰকাৰত 4জনকৈ মন্ত্ৰী ট্ৰাইবেল মিনিষ্টাৰ আছে 21জনকৈ MLA আছে তেওঁলোকে থকাৰ পিছতো অসমৰ 14টা ট্ৰাইবেলক ধ্বংস আৰু নিক্ষেপ কৰি পেলাই ভাষা সংস্কৃতি আৰু অস্তিত্ব ধ্বংস কৰি পেলাই যিটো 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ যিটো প্ৰক্ৰিয়া আৰু যিটো লোকসভাত যিটো বিল উত্থাপন কৰিলে সেইটো আমি তীব্ৰ ভাষা গৰিহণা দিছোঁ আৰু CCTO অহা 15 তাৰিখে ভোগালী বিহুত সেইখন বিল আমি দাহ কৰিম আৰু অসমৰ ৰাইজক 14টা যিটো ট্ৰাইবেল কমিউনিটিজ আছে তেওঁলোকক আমি ওলাই আহিবলৈ আহ্বান কৰিছোঁ অনাগত দিনত ইয়াতকৈ আমি ভয়াৱহ গণতান্ত্ৰিকভাৱে আমি আন্দোলন গঢ়ি তুলিব লাগিব তো অসমখন যদি অসমৰ ট্ৰাইবেল কমিউনিটিক যদি বাচাই ৰাখিব লাগে ভাষা সংস্কৃতিক যিটো বাচাই ৰাখিব লাগে ইয়াৰ কাৰণে অসমৰ 14টা যিটো ট্ৰাইবেল কমিউনিটিজ আছে তেওঁলোকক আমি ওলাই আহিব কৈছোঁ অনাগত দিনত আমি ইয়াতকৈ গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ কাৰণে আমি ৰাষ্ট্ৰীয় ঘাইপথ আৰু ট্ৰেইন অৱৰোধ কৰাৰ কাৰণে আমি বাধ্য হ'ম বুলি আমি এইটো অসম চৰকাৰক সকীয়াই দিছোঁ আজি যিটো CCTOৰ আহ্বানত 12 ঘণ্টীয়া বন্ধ দিছিলে সেইটো বন্ধৰ সময়ত নলবাৰী জিলাত
ধমধমা অঞ্চলৰ কিছুমান যুৱকে ট্ৰাইবেল যুৱকে নলবাৰীৰ দিশে গৈ আছিলে নলবাৰী মুখে সেই যাই থকাৰ সময়ত কেইজনমান দুষ্কৃতিকাৰীয়ে যিটো আক্ৰমণ কৰিলে সেই আক্ৰমণক আমি তীব্ৰ ভাষাৰে আমি নিন্দা কৰিছোঁ আৰু আমি গৰিহণা দিছোঁ আৰু আমি পুলিচ প্ৰশাসনক অতি শীঘ্ৰে যিবোৰ দোষী আছে তেওঁলোকক কৰেক্টো কৰি পেলাই কৰেক্টো কৰাৰ কাৰণে বিহিত ব্যৱস্থা ল'বলৈ আমি আহ্বান জনাইছোঁ আৰু ভৱিষ্যতে তেনেকুৱা যেন ঘটনা নহয় ইয়াৰ কাৰণে অসমৰ ৰাইজক আহ্বান কৰিছোঁ ধন্যবাদ Long live MEPSO! Long live! We want Bodoland! We want Bodoland! We want Bodoland! No Bodoland, no rest! No Bodoland, no rest! We want Bodoland! No Bodoland, no rest! We want Bodoland! No Bodoland, no rest! No rest! Divide us all! 50-50! Divide us all! 50-50! 50-50! जिंदाबाद जिंदाबाद मुर्दाबाद मुर्दाबाद